বঙাইগাঁও মানে গোটেই অসম সদায় মোৰ মৰমৰ জেগা আৰু এতিয়া আজি বঙাইগাঁৱৰ বিশ্ববিদ্যালয়ৰ আজি অনুষ্ঠান ফ্ৰেছাৰ্ছ আজি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছোঁ এতিয়া ৰাতি 10:35 বাজে কিন্তু ইমান ভিৰ এইটো চাই পেলাই মানে মোৰ যি এনাৰ্জিটো আছে এনাৰ্জি লেভেলটো আৰু বাঢ়ি গ'ল বহুত ভাল লাগিছে আৰু কলেজ ইউনিয়নৰ সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ কলেজৰ যিমান ছিনিয়ৰ মানুহ আছে কলেজৰ প্ৰিন্সিপাল ষ্টাফ টিচাৰ্ছ সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ডেষ্টিনি বুলি এটা কথা আছে যিটো আমি প্লেন কৰি থাকোঁ সেইটো কেতিয়াবা নহয় যিটো আমাৰ ওপৰৱালাই প্লেন কৰি থাকে সেইটোৱে হয় চ' আমাৰ এইটো জানো যে আমাৰ গোটেই অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ আৰু সহযোগিতা সদায় মোৰ লগত আছে আৰু ভগৱানৰ আশীৰ্বাদ আছে তো এইবিলাক লৈ পেলাই সদায় মই অসমবাসী ৰাইজৰ মৰমটোৱে বিচাৰিম আৰু গানটো থাকিবই মোৰ লগত আগলৈ আৰু ভালকৈ মানে একচুৱেলি মই অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত একদম নতুন তো সেই হিচাপে মোৰ 3টামান নিজৰ গান আছে তো এতিয়াও বাকী বহুকেইটা গান ৰেকৰ্ডিং মানে প্ৰচেছিং হৈ আছে তো যিহেতু মোৰ শ্ব'বিলাক বেছি হৈ আছে সেইকাৰণে ৰেকৰ্ডিং ছেশ্যনত টাইম দিব পৰা নাই ভালকৈ কিন্তু আগতে বহুত গান আহিব বহুকেইটা গান আহিব থেংক ইউ সকলোকে